Hello friends, welcome to my YouTube channel Jack Engine Gear. আজি আকৌ লৈ আহিছোঁ তোমালোকৰ কাৰণে বেছিক ইংলিছ ৱৰ্ড উইথ মিনিংছ। ইয়াৰ আগতে পাৰ্ট 1-2 কৰা হৈছে। যদি তোমালোকে নাই দেখা তেন্তে মোৰ ডেছক্ৰিপশ্যন বক্সত লিংকটো দি আছে, গৈ তাত গৈ চাব পাৰা। আজিৰ ভিডিঅ'ৰ ফাৰ্ষ্ট ৱৰ্ডটো হৈছে থিংক। থিংক মানে হৈছে চিন্তা কৰা বা বিচাৰ কৰা। নেক্সটটো হৈছে ফিয়াৰ মানে ভয়। ইনস্পায়াৰ মানে অনুপ্ৰাণিত বা উৎসাহিত কৰা। হাম্বল মানে হৈছে নম্ৰতাপূৰ্বক। এজ মানে হৈছে চুক। কুইক মানে হৈছে সোনকালে। এগেইন মানে হৈছে আকৌ। পিলো মানে গাৰু, যিখন আমি বিচনাত লওঁ গাৰু। নাৰ্ভাছ হৈছে ব্যাকুল হোৱা। এডমায়াৰ মানে হৈছে প্ৰশংসা কৰা। আফটাৰ হৈছে মানে পিছত বা পাছত। বাৰ্থ মানে জন্ম। ব্লেম মানে নিন্দা কৰা। ফেইথ হৈছে বিশ্বাস। নইজ মানে শব্দ, আৱাজ। ৰিয়েক্ট হৈছে প্ৰতিক্ৰিয়া। ৰুৰেল মানে গ্ৰামীণ। নটিচ হৈছে মনোযোগ। ফ্ৰেছ মানে নতুন, তাজা। হেড মানে হৈছে টুপি, যি মূৰত পিন্ধা হয়। ৰেংক মানে হৈছে স্থান বা পদ। এয়াৰ মানে হৈছে বতাহ। জাষ্টিচ মানে হৈছে ন্যায়। নেশ্যন মানে হৈছে দেশ বা ৰাষ্ট্ৰ। চুইট মানে হৈছে মিঠা। স্নিপ মানে হৈছে গোন্ধ লোৱা। আইডল মানে হৈছে প্ৰতিমা, প্ৰিয়জন। গেডাৰ মানে হৈছে একত্ৰিত হোৱা। কনচিডাৰ মানে হৈছে ধ্যানমগ্ন হয়, চিন্তা কৰা। ফ্ৰেণ্ডছ, ভিডিঅ'টো যদি তোমালোকক ভাল লাগিলে তেন্তে ছাবস্ক্ৰাইব কৰিবা এণ্ড কমেণ্ট বক্সত জনাবা তোমালোকৰ ভিডিঅ'টো কেনেকৈ লাগিলে। বাই, নেক্সট ভিডিঅ'ত লগ পাম।